আছিল আৰু সেইটো ৰবাব টেঙা দুপৰ টেঙা নে কিবা অন্য কিবা আপোনালোকে কি কয় আনে কি কয় সেইটো নাজানো কিন্তু আমি সেইটো কি কওঁ মানে ধুমা টেঙা বুলি কওঁ আৰু সেইটো আমাৰ ঘৰতে আছিল খুব ধুনীয়াকৈ পকিছে আপোনালোকক মই গছজোপাও দেখুৱালোঁ ফলটোকো দেখুৱালোঁ তো কি হ'ল আজি খাই দিলোঁ মানে আচলতে কি হ'ল ঘৰৰ ফল যিহেতু তো খাব মন নাযায় ঘৰৰ ফল কাৰণে কিন্তু আজি লোভা মাৰিব নোৱাৰি মানে খাই দিলোঁ তো যথেষ্ট ভাল লাগিল মানে আপোনালোকে খাই পাইছেনে জনাব কমেণ্টত কিন্তু তাৰ আগতে মই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক মানে এই ধানবিলাক অলপ দেখুৱাই ল'ব বিচাৰিছোঁ কাৰণ কি হ'ল মই বাৰিষাৰ সময়ত এটা ভিডিঅ' বনাইছিলোঁ যে মানে অসমত বৰ্তমান সময়ত 2018 সময়ত মানে কেনেকৈ ধান খেতি কৰা হয় সাধাৰণতে মই এটা ভিডিঅ' বনাইছিলোঁ কিন্তু তাৰ পাছত মই এই ধানবিলাক দেখুওৱা নাছিলোঁ আচলতে কিমান ভাল হৈছে কিমান বেয়া হৈছে ধানবিলাক সেইবিলাক তাৰ ভিতৰত মই এটা ভিডিঅ' বনোৱা নাছিলোঁ সেইটো কাৰণে ভাবিছোঁ মই আজিৰ এই ভিডিঅ'টোৰ মানে মূল অংশলৈ যোৱাৰ আগতে মানে মই কি হ'ল অলপ আপোনালোকক ধানবিলাকে অলপ দেখুৱাই লওঁ মানে তো সেইটো কাৰণে এই ভিডিঅ'ৰ মূল অংশটোলৈ যোৱাৰ আগতে আপোনালোকক অলপ ধানৰ এটা মানে চিনেমেটিক ভিউ দেখুৱাম আৰু তো কি আৰু তো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ইউটিউবৰ এই বিশাল জগতখনে আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ ৰ'ব তাৰ আগতে মই যিটো ভিডিঅ' আপোনালোকক দেখুৱাম যিটো ভিডিঅ'ৰ মূল অংশখিনি তাৰ আগতে মই সেই চেনেলটোত মানে নাগৰি এণ্টাৰটেইনমেণ্টক দিলদাৰ ব্ৰক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ যে তেখেতৰ চেনেলটোত 25,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল কালিৰ দিনটোত তো শুভেচ্ছা জনাইছোঁ আৰু আপোনাক লগ পাই খুবেই ভাল লাগিল নলবাৰী ইউটিউব মিটআপত মানুহজনক খুব লগ পাই খুবেই ভাল লাগিল খুবেই ধুনীয়া ভিডিঅ' বনাই আপোনালোকেও চাব পাৰে অলপ বেলেগ ধৰণৰ ভিডিঅ' বনাই তেনেধৰণৰ ভিডিঅ' অসমত ভিডিঅ' বনোৱা মানুহ নাই সেইটো কাৰণে মই চেনেলটোৰ লিংকটো এই ডেছক্ৰিপশ্যনত দি দিম ডাঙৰ চেনেল হয় যদিও তো চাই ল'ব ভিডিঅ'টো আৰু ভিডিঅ'টোৰ মূল অংশলৈ যোৱাৰ আগতে এই ধানবিলাককো অলপ চাই লওক আচলতে মই এতিয়া পথাৰৰ মাজত আছোঁ আমাৰ গাঁৱৰ আমাৰ ঘৰৰ নিজৰ মাটিত তো ধানবিলাক ভালে হৈছে যথেষ্ট মোৰ দৃষ্টিত ভালে হৈছে খেতিয়কে কি কয় সেইটো নাজানো খেতিয়কে জানিব আচলতে ধানবিলাক ভাল হৈছেনে নাই প্ৰকৃত খেতিয়কে মইতো এনেই আৰু পাল মাৰি থকা মানুহ তো সেইবিলাক যি কি নহওক এতিয়া ভিডিঅ'টোৰ মূল অংশটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ আচলতে দিলদাৰ ব্ৰই যিটো নাগৰি এণ্টাৰটেইনমেণ্টে যথেষ্ট ৰহস্য ফাদিল কৰিছে সেই ইণ্টাৰভিউটোত যথেষ্ট নক'বলগীয়া কথা কৈছে তো সেইকাৰণে মই ভাবিছোঁ আপোনালোকে নিশ্চয় চাব মনোযোগ দি সেই ভিডিঅ' ক্লিপটো যিটো আহিব এতিয়া তো কি আৰু বলক আৰু সেই ভিডিঅ'টো আমি সকলোৱে একেলগে মিলি চাওঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইবো কৰি দিব ঘণ্টাটোকো বজাই দিব আৰু এইখিনি এইটো কাৰণে কৈছোঁ কাৰণ মই সেই ইণ্টাৰভিউটোৰ পৰা ডাইৰেক্ট মানে শ্বাট ডাউন কৰিম ভিডিঅ'টো আৰু এতিয়া মই আশা কৰিছোঁ দিলব্ৰৰ পৰা এটা ইণ্টাৰভিউ ল'ম আৰু পাই গ'লোঁ তো দিলব্ৰ মই আপোনাক সুধিব বিচাৰিছোঁ CBI এই দেশখনত ৰহস্য ফাদিল কৰি অৱশেষত CBI বন্ধ হৈ গ'ল কিন্তু আপুনি এতিয়া নতুন মানে ৰহস্যবোৰ ফাদিল কৰিব আৰম্ভ কৰিছে তো কেনেকুৱা ৰহস্য আৰু কি ৰহস্য ভৱিষ্যতে ফাদিল কৰিম বুলি ভাবিছে আপুনি চ' ৰহস্যটো হ'ল ফাৰ্ষ্ট কথা হ'ল যে মানে মেজিক যিবিলাক হৈ থাকে ষ্টেজ প্ৰগ্ৰাম কৰি থাকে চ' সেইবিলাকৰ মাজতো গমেই পায় মানুহবিলাকে যে মিছা কথাৰ ভাণ্ডাৰ মেজিক ইজ নাথিং জাষ্ট কেপাচিটি অফ 10 ফিংগাৰ্ছ তো সেই 10 ফিংগাৰ্ছৰ ভিতৰত কি আছে চ' সেইবিলাক মই বহুতকেইটা ভিডিঅ' বনোৱা হৈছে অলৰেডি মই কিন্তু সেইবিলাকৰ কাৰণে অলপমান পাৰ্মিশ্যন ল'ব লাগে চ' পাৰ্মিশ্যন লোৱাৰ কামত অলপমান সেইকাৰণে ভিডিঅ'কেইটা আপলোড কৰিব পৰা নাই চ' এইখিনিয়ে আৰু চেষ্টা কৰি আছোঁ ফিউচাৰত এনেকুৱা ধৰণৰ কিছুমান ৰহস্যময় কথা আৰু ইউটিউবৰ লগত ৰিলেটেড বহুত কথা আছে যিবিলাক কথা মানুহবিলাকে জানিব বিচাৰে কিন্তু বিচাৰি নাপায় চ' সেইবিলাক কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু এইখিনিয়ে এইটো মোটামুটি এটা ৰহস্যই ফাদিল হ'ল মোৰ চেনেলটোত মই দিলব্ৰৰ এটা ৰহস্য ফাদিল কৰিলোঁ ক'ব পাৰি আৰু কিন্তু তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু মানে এতিয়া কথাটো এনেকুৱা হৈছে যে ৰহস্য ফাদিল চেনেল এতিয়া যিটি ৰহস্য মানে মোক লৈ আৰু মানে এনেকৈ কিবা এটা ৰহস্য হ'লে লগে লগে বোলে ফোন আহে দিলদাৰ অমুক এটা কাম হৈছে ৰহস্য ফাদিল কৰি দিয়া সেইদিনা কোনোবাই কৈ দিলে গ্ৰুপত যে এইয়া মানে
অমৃতসৰৰ যিটো ট্ৰেইন এক্সিডেণ্টৰ ফটো এখন ভাইৰেল হৈছিলে যে ট্ৰেইন ড্ৰাইভাৰজনে ছুইচাইড কৰিছে মানে বহুতে কৈছে এইটো ফেক নিউজ কিন্তু মানে একদম মানে গোটেই ৰাতিটো মোৰ গৈছিলে সেইটো মোৰ বিচাৰি থাকোঁতে ট্ৰেইন এক্সিডেণ্ট কৰা ট্ৰেইন ড্ৰাইভাৰজন আছে ক'ত তাৰপিছত সেই মানুহজন কোন এক্সিডেণ্ট হোৱা মানুহজন মানে বিচাৰি থাকোঁতে ইমান কষ্ট কৰিছিলোঁ মানে একচুৱেলি আমাৰ এটা টিম আছে তাতে অলপমান চিক্ৰেট মানুহ কেইজনমান আছে টিমো আছে মানে চিক্ৰেট মানুহ তাতে একচুৱেলি কথা এটা মোৰ চেনেলত ছোৱালী এজনী আছে কিন্তু কোনেও নাজানে ছোৱালীজনী কোন চ' চিক্ৰেটটো এদিন এদিন ব্ৰেকিং নিউজ আৰু মোৰ এটা ব্লগিং চেনেল আছে আৰু নতুনকৈ আহিছোঁ মই নতুন চেনেল আপোনালোকে সকলোৱে ভিডিঅ'বিলাক চাওক মই ছাবস্ক্ৰাইব কৰিব নকওঁ ছাবস্ক্ৰাইব কৰাটো আপোনালোকৰ নিজৰ ব্যক্তিগত কথা চ' যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰক আৰু এটা ভিডিঅ' নহয় এটলিষ্ট 2-3টা ভিডিঅ' চাই আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেয়া হ'লে কি বেয়া হৈছে কি ইম্প্ৰুভমেণ্ট কৰিব লাগিব কোনবিলাক কথাত ভুল হৈছে কোনবিলাক অৱস্থাত গুৰুত্ব দিব লাগিব চ' সেইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগে মই জাষ্ট এইখিনিয়ে বিচাৰোঁ আৰু স্পেচিয়েলি উঠি অহা যিবোৰ ক্ৰিয়েটৰ তেওঁলোকক কি ক'ব বিচাৰিম চ' উঠি অহা ক্ৰিয়েটৰ সেইবিলাকক কি মানে ফাৰ্ষ্ট টাইম কোনেও ইমান ভিউজ নাপায় ইমান ছাবস্ক্ৰাইবাৰ নাপায় মানে জিৰোৰ পৰা সেই হিৰো হ'ব লাগে বহুত বেছি পাব লাগে চ' মানে যিসকলে নতুনকৈ ভিডিঅ' বনাইছে আপোনালোকে ভিডিঅ' বনাই যাওক বেলেগৰ বেয়া কমেণ্ট ডিছলাইক সেইবিলাকক মাৰ লাভ সেইবিলাকক কোনো দৰকাৰ নাই মানে এইটো কথা হ'ল যে পৃথিৱীত চব নিয়মবোৰ ভুল মানে এনেকুৱা লাগে ন নিজৰ মতে চব নিয়মবোৰ ভুল আৰু সেই ভুলবোৰক ভুল বুলি প্ৰমাণ কৰি দিবলৈ আপুনি পৃথিৱীৰ সকলো মানুহৰ সন্মুখত কৰিব লাগিব ভুল মানে ভুলক ভুল বুলি মানে উপস্থাপন কৰি দেখুৱাবলৈ ভুল কৰিবলৈ সৎ সাহসখিনি নিজৰ থাকিব লাগিব চ' সেই তেনেকৈ আগবাঢ়ি যাওক নতুন ইউটিউবাৰসকল আজি যিখন মিটআপ হ'ল ইয়াতে সেই মিটআপখনৰ বিষয়ে কি ক'ব চ' মিটআপ ফাৰ্ষ্ট মিটআপ হৈছিল কলাক্ষেত্ৰত এইটো ছেকেণ্ড মিটআপ চ' ইয়াতে আহি প্ৰায় 150মান মানুহ হ'ব চাগে ন 150মান মানুহ হ'ল ইমান ইউটিউবাৰ বাপৰে চ' সঁচাকৈ বহুত ভাল লাগিছে নেক্সট টাইম ইউটিউব সুৰক্ষা মঞ্চ বা ইউটিউবাৰ এছ'চিয়েশ্যন অল আছাম ইউটিউবাৰ এছ'চিয়েশ্যন এনেকুৱা কিবা এটা হ'ব চ' নতুন পুৰণি সৰু ডাঙৰ মানে একদম চব খুৰা খুৰী মামা মামী চাচা চাচি পেহা পেহী চব একেলগে মিলি আমি হাতে হাত ধৰি আগুৱাই যাম থেংক ইউ মই তেখেতক মৰমতে দিলবোৰক কৈ আছিলোঁ কিন্তু তেখেতৰ যিটো চেনেলৰ নাম সেইটো হ'ল নাগৰি এণ্টাৰটেইনমেণ্ট মই ডিছক্ৰিপশ্যনত দি দিম বাৰু নমস্কাৰ সকলোকে মোৰ নাম দিলদাৰ আৰু মোৰ চেনেলটোৰ নাম হ'ল নাগাৰী এণ্টাৰটেইনমেণ্ট নাগাৰীটো একচুৱেলি মোৰ টাইটেল হয় আৰু এণ্টাৰটেইনমেণ্ট এনেও কিবা এটা দিব লাগে সেইকাৰণে অপেনিংটো কেনেকুৱা আছিলে ইণ্ট্ৰ'টো হেল্ল' ফ্ৰেণ্ডছ মই দিলদাৰ আৰু আপোনালোকে খাই আছে নাগাৰী অহা নাই একচুৱেলি আজি সকলোৱে আহিছে ভাল লাগিছে তো এনেই একো ৰহস্যবিলাক অলপমান ফাদিল কৰিবলৈ চেষ্টা কৰিছোঁ তো এটা কথা কওঁ একচুৱেলি কেমেৰাৰ আগত ক'ব নালাগিছিল তথাপি কওঁ দ্য ইণ্ডিয়ান বয় সম্বন্ধে সকলোৰে এটা কনফিউজ আছে ক'ত আছে তো ফাইনেলি যোৱা 3 দিনমান আগতে ইণ্ডিয়ান বয়ৰ লগত মোৰ লগত কণ্টেক্ট হৈছে মোৰ লগত কণ্টেক্টত আছে কিন্তু মানে কথাখিনি পাব্লিছ কৰিব মানা কৰিছে তথাপি মই ক'লোঁ খুব সোনকালে আকৌ আহি আছে অসমৰ বহুতকেইটা ইউটিউব চেনেলক ক্ল'জ কৰিবলৈ চবকে নতুন নতুন যিমান ইউটিউবাৰ উঠি আহিছে চবকে বহুত হেল্প কৰে মোকো বহুত হেল্প কৰিছে এণ্ড নতুন যিমান ক্ৰিয়েটাৰ আছে মানে বহুত হেল্প কৰে সঁচাই তেওঁৰ কাৰণে এটা নকৰি চবে